নমস্কাৰ, মনিষাৰ পাকঘৰৰ আন এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু তাত অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত কুটি লোৱা পিঁয়াজ অকণমান দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি লৈ তাত সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি দিলোঁ 1 চামুচ, জালুকৰ গুড়ি 1 চামুচ, কেইটামান কেঁচা জলকীয়া ফালি ভালদৰে লৰাই দিলোঁ। অকণমান সময় ভাজি তেলটো বিৰিঙি অহাৰ পিছত কুটি লোৱা তিয়ঁহখিনি দি অলপ সময় লৰাই দিম। এতিয়া আকৌ ইয়াত কুটি লোৱা আলুখিনি দি আকৌ অলপ সময় ভালদৰে ভাজি ল'ম। এতিয়া কেইটামান বুট দিলোঁ, অলপ সময় লৰাই ঢাকনখন লগাই দিম। অলপ সময়ৰ পিছত ঢাকনখন উঠাই লৈ আকৌ অলপ সময়ৰ বাবে লৰাই ল'ম। এতিয়া অলপ সিজিবৰ বাবে পানী ঢালি দিলোঁ। এনেকৈ লৰাই আকৌ ঢাকনখন লগাই দিম অলপ সময়ৰ বাবে। ভালদৰে উতল অহাৰ পাছত 2 চামুচ কলৰ খাৰ দি অলপ সময় লৰাই আকৌ ঢাকন লগাই থ'ম। এয়া চাওকচোন, মোৰ তিয়ঁহ আৰু বুটৰ খাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰতে ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে খাই। আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই যায়। ধন্যবাদ।